কাপোৰটো বিৰাটেই সফট, পিন্ধি বহুত ভাল পাব। এখন আহিব চাদৰখন। চাদৰখনত এনেকৈ এম্ব্ৰইডাৰী ৱৰ্ক কৰা থাকিব আৰু মেখেলাখন দেখাই দিছোঁ। মেখেলাখনত আঁঠুৰ ওপৰলৈকে থাকিব। এখন আহিব মেখেলাখন আৰু ব্লাউজটো আপোনাৰ আঁচলৰ কাপোৰযোৰ আঁচলত যিটো কালাৰ থাকে সেই কালাৰত আহিব ব্লাউজ পিচটো। নেক্সট আৰু এটা এম্ব্ৰইডাৰী কৰা ঘিচাৰ কাপোৰ দেখাইছোঁ। এইযোৰ এম্ব্ৰইডাৰী ৱৰ্ক কৰা ঘিচাৰ কাপোৰ। কাপোৰ বিৰাটেই সফট হয়, ডেইলি ইউজ কৰিব পাৰে আৰামছে আপোনালোকে। এইখন হ'ব কালাৰটো বিৰাটেই ধুনীয়া। এইখন হ'ব চাদৰখন। মেখেলাখন দেখাই দিছোঁ। মেখেলাখনত আঁঠুৰ ওপৰলৈকে ফুল থাকিব, পূৰা বেজি গুলি কাম কৰা আছে এইখিনিত। এইখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচটোত এইটো আহিব ব্লাউজ পিচটো। যদি পচন্দ হয় হোৱাটছআপ কৰিব। নেক্সট হট পিংক কালাৰত আৰু এইযোৰ দেখাইছোঁ। এইযোৰো আপোনাৰ এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে, চেল বৰ্ডাৰ হ'ব ডিজাইনটো। এইখন হ'ব চাদৰখন হট পিংক কালাৰ আৰু মেখেলাখন দেখাই দিছোঁ। মেখেলাখনত আঁঠুৰ ওপৰলৈকে ৱৰ্ক কৰা থাকিব। এইখন আহিব মেখেলাখন। যদি পচন্দ হয় হোৱাটছআপ কৰিব। এইখন হ'ব, এইটো হ'ব ব্লাউজ পিচটো। নেক্সট চেম ডিজাইনত আৰু এযোৰ দেখাইছোঁ। এইযোৰ ৰেড কালাৰত আহিব। হোৱাইট আৰু কপাৰ গুণাৰ কাম কৰা আছে, এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে। চামাৰ কাৰণে বেষ্ট হয় এইখিনি। এইখন হ'ব চাদৰখন। মেখেলাখন দেখাই দিছোঁ। মেখেলাখনত আঁঠুৰ ওপৰলৈকে থাকিব। এইখন হ'ব মিলিব নালাগে দিয়া। এইখন হ'ব মেখেলাখন। ব্লাউজ পিচটো হাতটোত কাম কৰা থাকিব। চেম পেটাৰ্ণৰ আৰু এযোৰ দেখাইছোঁ। এইযোৰ কফি কালাৰৰ হয়। এইখন হ'ব চাদৰখন। চাদৰখন চাই ল'ব, বহুত ধুনীয়া হয়, পূৰা এম্ব্ৰইডাৰী কৰা আছে, হোৱাইট আৰু কপাৰ গুণাৰ কাম কৰা আছে। এখন আহিব মেখেলাখন। যদি পচন্দ হয় হোৱাটছআপ কৰিব। নেক্সট চেম ডিজাইনৰ আৰু এযোৰ দেখাইছোঁ। ব্লেক কালাৰত আহিব এইযোৰ। চাদৰখন চাব। এইখন আহিব চাদৰখন। এইখন আহিব চাদৰখন আৰু মেখেলাখনত চেম ডিজাইন থাকিব, আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, লগতে ব্লাউজ পিচ থাকিব। চেম ডিজাইনত আৰু এটা কালাৰ দেখাইছোঁ। এইটো এটা বিৰাট ধুনীয়া কালাৰ হয়, ঘিচা কাপোৰ হয়, এম্ব্ৰইডাৰী ৱৰ্ক কৰা আছে। আপোনালোকে চাদৰখন একো কৰিব নালাগে, দহিত উঠাই আছে, অকল চাদৰখনত উঠাই থাকিব সৰু সৰুকৈ, অকল মেখেলাখন ৰেডি কৰি পিন্ধিলেই হ'ল, লগতে ব্লাউজ পিচটো। এইখন হ'ব মেখেলাখন। যদি পচন্দ হয় হোৱাটছআপ কৰিব। আৰু এটা বেলেগ ডিজাইনত দেখাইছোঁ। এইযোৰ কফি কালাৰৰ, গোটেইযোৰ কপাৰ গুণাৰ কাম কৰা আছে, ঘিচা কাপোৰ হয়। এইটো আহিব ডিজাইনটো, কপাৰ গুণাৰ কাম কৰা আছে। এইবিলাক গুণাৰবিলাক একো এৰাই নাযায়, আপোনালোকে টেনশ্যন ল'ব নালাগে। এইখন হ'ব মেখেলাখন। আৰু এযোৰ দেখাইছোঁ। এইযোৰ ঘিচা কাপোৰ হয়। এইযোৰো কপাৰ গুণাৰ কাম দি এম্ব্ৰইডাৰী কৰা আছে। চাদৰখন ফুল্লি ৰেডি আছে, অকল মেখেলাটো চিলাব লাগে আৰু ব্লাউজ পিচটো। এইখন আহিব চাদৰখন। চামাৰৰ কাৰণে কাপোৰখিনি বিৰাটেই ভাল আৰু বহুত কমফৰ্ট হয়। এইখন হ'ব মেখেলাখন।